অসমীয়া নৱবৰ্ষৰ সকলোকে আন্তৰিক শুভেচ্ছা লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু এইফালে আমাৰ মাতাশ্ৰী আৰু এয়া কি আছিল আপোনাৰ নাম তিলিমা পেহী একেলগে চুঙা পিঠা বনোৱাত ব্যস্ত আমাৰ এইটো মানে নবনালে কোনো পধ্যে নহয় মানে এইটো খাবই লাগিব ন মানে এয়া আমাৰ মেইন মালিকনীৰ মানে আগমন চুঙা পিঠাৰ বিষয়ে অকমান ক'ব নেকি বিশেষ নাজানো কিন্তু আমাৰ পূৰ্বপুৰুষ বিলাকে কৰিছিল সেই মৰ্মে আমি কৰি আছো আমাৰ শহুৰ আটা এইবিলাকে কৰিছিল মা দেউতা এইবিলাকে কৰিছিল আমি এইবিলাক কৰিছো আৰু নতুন প্ৰজন্মই এনেকে শিকি লওক চাই লওক সেই মৰ্মে আজিকালি বস্তুৰ মানে বৰা চাউল বা এইবিলাক বাঁহটা বহুত চাইছিস তথাপিতো 2025টো গ'লে আৰু সকলোৰে ভালে বেয়াই একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি কিন্তু ভাল বুলিতো একেবাৰে ক'ব নোৱাৰি মানে অকল ভাল বুলিও ক'ব নোৱাৰি গতিকে 2026নো কি হয় এতিয়ালৈ বাৰু ঠিক ঠাক গৈছে আৰু তাকে আশা কৰোঁ সকলোৰে হেঁপাহৰ ভোগালী বিহুটি ভালে ভালে পাৰ হওক ভালে ভালে যাওক ঠিকছে খাওক লাৰু পিঠা দৈ খাই পিছত ওলাওক গৈ স্পেচিয়েল ডিছ এটা ৰেডি হৈ আছে এইটো কি টিকলু পনীৰ টিক্কা মই খাৱাই দেই মই বনাম এখন আহি আছে এইটো ৰেডি হৈ আছে আমাৰ আৰু এইখিনিতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি আছিলে আমাৰ 12 জানুৱাৰী তাৰিখে আমাৰ মিউজিক প্ৰডাকশ্যনৰ ফালৰ পৰা গণদীপ কাকতিয়ে লিখা এটি গীত মোৰ হবি ন গীতটি ৰিলিজ হৈছে ভাৰ্গৱ দাসৰ ইউটিউব চেনেলত আপোনালোকে গীতটি পাব গীতটি গাইছে ভাৰ্গৱ দাস লগতে ফিমেল ভাৰ্চনখিনি কোৰাছ পাৰ্ট এটা ময়ো গাইছোঁ আৰু গীতটি খুব সুন্দৰ হৈছে অমিত দা মন ধুনীয়াকৈ সকলোৱে ধুনীয়াকৈ বা মনে ধুনীয়াকৈ বাঁহী বজাইছে অমিত দাও ধুনীয়াকৈ মিউজিক কৰিছে বহুত সুন্দৰ হৈছে আপোনালোকে গীতটি শুনিব আশা কৰোঁ সকলোৱে ভাল পাব আৰু জনাব কেনেকুৱা হৈছে গীতটি এইটো মানে জুইত আৰু বেছিয়ে জ্বলি যায় আমাৰো আগতে আমি পনীৰ টিক্কাটো ঘৰত এনেকৈ জুইত বনোৱা নাই গতিকে আমি গেছতে ৰিস্ক ল'লোঁ অলপ জুইটো কমে দি অলপ থোৰা অফে কৰি দিলে কি বস্তু মা কৰে এইটো খাই ৰিস্ক ল'ব নাই এইটো দাঁত ভাঙে এইটো মই নলওঁ মোৰ দাঁত বেয়া টিকলো মা কৰে খা গাইছ মা কৰে এইটো আমাৰ ঘৰত বনাবই লাগিব প্ৰত্যেকবাৰ নহ'লে আমাৰ আইতা একদম বিহু পালা নাপায়ে বৰপেটীয়া মানুহ না নাখাওঁ মই নাখাওঁ কিন্তু মানে বাদাম খাওঁ দে 1 চামুচ খাওঁ বিহু বুলি এইটো নোখোৱাৰ কাৰণটো হৈছে কি এইটো চুবাব লাগি বহুত দিগদাৰ বুলি কৈছে যাৰ দাঁত বেয়া মই ছাজেষ্ট কৰোঁ মুখত নিদিয়ে ভাল বহুত ডেঞ্জাৰ একদম এইটো ক'লাই কৰি গোটেই পুৰা সেইটো ঘূৰাই দিয়ে এইখিনিতে আমাৰ এটা ইনচিডেণ্ট কি হ'ল ইমাইটা পৰা কৈছোঁ চুঙ কি হ'ল চুঙ কি হ'ল মানে কেছটো হ'ল কি আমি ইয়াতে পিঠাটো বনাই থাকোঁতে খোপাটো ঢিলা হ'ল তো চুঙা এইফালে উৰি পৰিল আৰু আমাৰ ভিতৰৰ পিঠা ওলাই যায় সেইফালে পূবে পিঠা পশ্চিমে চুঙা মাজত এটা বহিয়ে থাকিল ওপৰেদি উৰি গেল ন চেণ্ডেলতে লাগি ধৰিল নেকি পিঠা চবফালে পিঠা হৈ গৈছে গাই আমাৰ ভোগালী বিহু উদযাপন এইটো গাইছ চিকেন ড্ৰাই ফ্ৰাই এইটো তাৰমানে এনে গেছতে বনোৱা হয় এইবাৰ জুইত ৰিক্স অলপ লোৱা আছিল কি হয় নাজানো
বাকী যিয়ে নহওক গাইজ ড্ৰাই ফ্ৰাইটো টেষ্টি বনাইছিলোঁ বাৰু যদিও নিজে নিজৰ গুণ গোৱাটো বেয়া কিন্তু মই গাই দিলোঁ বাৰু কাৰণ সঁচাই টেষ্টি বনাইছিলোঁ আৰু খাই মজা লাগিছে আৰু আপোনালোকক খুৱাম বাৰু কেতিয়াবা লগ পালে নিশ্চয় কিন্তু কি কয় মই অকণমান এই বস্তুখিনিৰ পৰা বৰ্তমান মুক্তি লৈ ঘৰত আহি গ'লোঁ কাৰণ মোৰ মানে হাতত অলপমান পুৰিলেও কামিলা মানুহ না তো মাজে মাজে অলপ পুৰে আৰু কি ক'ব কামিলা চিন এইবোৰ আৰু এতিয়া মই ভাবিছোঁ আৰু উৰুকা মই যোৱা আৰু একো মোৰ এইগিলা বনোৱা চনোৱা দায়িত্ব নাই কিবা হেল্প লাগে কবি মই যোগালি হ'ম আৰু বৰ্তমান মই ৰান্ধনী পুষ্টৰ পৰা বৰ্তমান অলপ স্কিপ কৰি পেলাই নিজকে এইফালে লৈ আহিছোঁ এই উৰুকাৰ খানাটোত এইটো এটা দিগদাৰ হৈ যায় কাৰণ খানাটো কেতিয়াবা আমাৰ ষ্টাইলত নহ'লে কেতিয়াবা সৰু আইতাহঁতৰ ষ্টাইলতো খোৱা যায় কিন্তু খানা খোৱাটো ডাঙৰ কথা নহয় মেইন কেছটো হৈছে কি এই পাকঘৰৰ পৰা হালধিৰ টেমা নিমখৰ টেমা জিৰা গুড়াৰ টেমা ৰং গুড়াৰ টেমা এই টেমা আনা নিয়া কৰাটো এইটো বহুত মুস্কিল কাম গম পাইছেনে এইটো আৰু এইটো দায়িত্বটো আমাৰ নিচিনাকেইটাৰ হাততে পৰে মানে বেছিকৈ আৰু ৰান্ধনী এইবাৰ হিমন কিয়া বনাওগে তুম মজা মোকো পুছছি না তোকো পুৰো ভাই বেন বুলছি কা এ গাইজ আমাৰ এই অৱস্থাটো এইটো এলা চাফা কৰি লোৱা হ'ব বাৰু খাৱাৰ টাইমত ইমান লেতেৰাকৈ নাখাওঁ এই আজি দেৱলতা বাইদেউ তেল দেই নে নাইবা আমাৰতো তেলত ডুবি গেছি আঞ্জা আজি দেৱলতাই এই তেল পানীত দিব পঠা তো আমাৰ আবু চাও আবু ভাত খালি কেদি খালি হে মাংস বোলে মাংস আৰু মাছ খালি না নাই আমাৰ আবু মাছ নাখালা মাংস খালা অকল মাংস হয়নে আবু এতিয়া বিহু বুলি কালি কি প্লেনিং আমার প্রেমর দর্শক নিমে একটা কাম নিমে বলে রাক্সা বাজামে রাক্সা পাই যাবি নেকি তুই ফাঁকু খেলবা না যা আবু 10 টাকা দিয়ে রাক্সা বাগে লাগত নিয়ে কি আমার একদম খাই লৈ চাফা দেখছেনে গাইজ চাফা কৰি দিলোঁ চব খাই মেলি এতিয়া প্ৰত্যেকবাৰ এতিয়া উৰুকা বুলি অকল ঘৰতে নহয় তাতে আমাৰ ভেলাঘৰ য'ত বনাইছে মানে তাৰে কাষত খানা খোৱা জেগাখিনি তাতেও যোৱা যায় ৰাইজৰ খানা খোৱা জেগাত এইবাৰ যাবই পৰা নাই এতিয়ালৈ ইয়াতে ব্যস্ত হৈ থাকিলোঁ তো খাই মেলি এতিয়া আজৰি এতিয়া এবাৰ তালৈ যাম তো তাত গৈ আৰু ভিডিঅ' আৰু নহ'ব আৰু কাৰণ কিয় তাতে আৰু পূৰা বক্স বাজি আছে গতিকে এইখিনিতে মই মোৰ ফালৰ পৰা আপোনালোকৰ পৰা আজিলৈ বিদায় মাগিম গতিকে পুনৰবাৰ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ ঠিকছে মস্তি কৰক এনজয় কৰক খাওক লওক একদম মজা কৰক তো বাই বাই গুড নাইট